কথাসমূহ আমি ভবাৰ দৰে ইমান সৰল নহয়। ইয়াত লুকাই আছে বহু গভীৰ জীৱনবোধ। প্ৰাসাদৰ সুখ বিসৰ্জন দি বনবাসৰ দুখ আঁকোৱালি লোৱাটো মা সীতাৰ দুৰ্বলতাৰ প্ৰতীক নাছিল, বৰঞ্চ আছিল ভগৱান শ্ৰীৰামৰ প্ৰতি থকা তেওঁৰ অপৰিসীম প্ৰেমৰ শ্ৰেষ্ঠতম মৰ্যাদা। কিন্তু সেই নিৰ্জনতাতেই এটি সোণালী মৃগৰ মোহে ৰচিছিল আন এক অধ্যায়, যি মৃগতৃষ্ণাই লৈ গৈছিল প্ৰেমৰ পৰা বিচ্ছেদলৈ আৰু বিশ্বাসৰ পৰা অগ্নি পৰীক্ষালৈ। ইমান দিন থকাৰ পিছতো তেওঁ সীতাক কেনেকৈ গ্ৰহণ কৰিব পাৰে? প্ৰজাৰ আবেশনটো মোৰ ওচৰত অহা নাছিল, কিন্তু আমি প্ৰজাসকলে ইয়াক কিয় সহ্য কৰিম? সন্মানৰ লগত খেলিছে আৰু এই সমাজে মৌন হৈ বিচাৰিছে কেৱল প্ৰমাণ আৰু বহুমতী। তোমাৰ এই দুৰ্ভাগ্য কন্যাক আজি তোমাৰ
বিদায়